নমস্কাৰ, মই তৃষ্ণাই আজি পাঠ কৰিব লৈছোঁ কবি অৰূপজ্যোতি হাজৰিকা ছাৰৰ প্লাষ্টিকৰ পৃথিৱী নামৰ কাব্য সংকলনখনত সন্নিৱিষ্ট থকা প্লাষ্টিকৰ পৃথিৱী নামৰ কবিতাটি। কংক্ৰিটৰ দিনত মানুহবোৰে মোনাবোৰ থৈ ওলাই যায় বজাৰলৈ, লৈ আনে প্লাষ্টিকৰ পৃথিৱী। মাটিৰ হজমৰ বাহিৰত কংক্ৰিটৰ পৃথিৱী, আৰু বুকুত বান্ধি দুখবোৰ বতাহত এৰি দিয়ে প্লাষ্টিকৰ অহংকাৰ। কাৰ দুখত দুখী নৈ বিল খাল পুখুৰী ল'ব লাগে প্লাষ্টিকৰ বাঘজৰী। কাৰ বাবে নীলা পানীত প্লাষ্টিকৰ কিৰিলি, জীৱন বীমাত নাই প্লাষ্টিকৰ পৃথিৱী। ওলাই গ'লে নগৰৰ মানুহ গাঁৱলৈ নাহে, অহা যোৱা বাটত এৰি দিয়ে প্ৰযুক্তিৰ আদৰৰ মহৎ জাবৰ। লাহে লাহে নলাবোৰ বন্ধ কৰি প্লাষ্টিকে নগৰক ৰং দিয়ে গাঁৱলীয়া বোকা পানী।